নমস্কাৰ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকৰ বেংকিং চেক্টৰত আপোনালোকৰ নতুনকৈ পদ মুকলি হৈছে, য'ত আপোনালোকৰ 110টা স্থানীয় বেংক বিষয়াৰ পদ খালী হৈছে। লগতে আপোনালোকৰ দৰমহা 48,480 টকা প্ৰতিমাহে দৰমহা আপোনালোকে পাব। এই পদকেইটাত আপোনালোকে কোনসকলে পদৰ বাবে আবেদন কৰিব পাৰিব, অৰ্হতা অৰ্থাৎ কিমান বিচাৰিছে, গোটেইখিনি কথা আজি আমি এই ভিডিঅ'টোতে আপোনালোকৰ লগত আলোচনা কৰিম। আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোৰ কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত যাতে ছেট কৰি দিয়ে, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পাই থাকে। ব'লক আজি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। পাঞ্জাৱ এণ্ড সিন্ধ বেংক অফৰ ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে। ইয়াত আপোনালোকৰ 110টা লোকেল বেংক অফিচাৰৰ কাৰণে ভেকেঞ্চি মুকলি কৰি দিছে, যিকেইটাৰ লাষ্ট ডেট আপোনালোকৰ 28 ফেব্ৰুৱাৰীলৈকে আপোনালোকে আবেদন কৰিব পাৰিব। লাষ্ট ডেট অৰ্থাৎ 28 ফেব্ৰুৱাৰী। এই পদকেইটাৰ বাবে আপোনালোকৰ কেটেগৰাইজ আপোনালোকৰ পদসমূহ ভাগ কৰি দেখাইছে। কোনটো SC কাৰণে আপোনালোকৰ 14টা, ST কাৰণে 8টা, OBC কাৰণে 27টা, EWSৰ কাৰণে 10টা, আনৰিজাৰ্ভৰ কাৰণে 51টা পদ আছে। 48,480 টকাৰ পৰা আপোনালোকৰ 85,920 ৰুপিছলৈকে আপোনালোকৰ দৰমহা হ'ব। বয়সৰ সময়সীমাটো 20ৰ পৰা 30 বছৰৰ ভিতৰৰ কেণ্ডিডেটসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। OBC সকলে 3 বছৰ, SC সকলে 5 বছৰ, ST প্লেন আৰু হিলসকলে 5 বছৰ, PWD সকলে 10 বছৰ এজ ৰিলেক্সেশ্যন পাব। ডিগ্ৰী কৰাসকলে পদৰ বাবে আবেদন কৰিব পাৰিব। লগতে আপোনালোকৰ ৱৰ্ক এক্সপিৰিয়েঞ্চ বুলি ক'বলৈ গ'লে আপোনালোকৰ যদিহে 18 মাহ প্ৰাইভেট ছেক্টৰ বা পাব্লিক ছেক্টৰ বেংকত, ৰুৰেল বেংকত কাম কৰাৰ যদি আপোনালোকৰ অভিজ্ঞতা আছে, তেনেহ'লে আপোনালোকে পদৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত এপ্লিকেশ্যন ফিজ এটাও আপোনালোকে পে'মেণ্ট কৰিব লাগিব, যিটো ST, SC, PWD সকলে 100 টকা প্লাছ এপ্লিকেশ্যন টেক্সেছ এণ্ড পে'মেণ্ট গেটৱে চাৰ্জ হিচাপে পে'মেণ্ট কৰিব লাগিব। জেনেৰেল, EWS আৰু OBC সকলে 850 টকা প্লাছ GST আপোনালোকৰ আদাৰ যিখিনি থাকিব সেইখিনি লাগি যাব, আপোনালোকে পে' কৰিব লাগিব। ইয়াৰ বাবে অনলাইন মাধ্যমত আপোনালোকৰ আবেদন হৈ আছে, বৰ্তমান চলি আছে। আপোনালোকে যিসকলে ইণ্টাৰেষ্টেড হয় তেওঁলোকে আবেদন গৈ কৰি ল'ব পাৰে। আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক পাব। ইয়াৰ আপোনালোকৰ ষ্টাৰ্টিং ডেট 7 ফেব্ৰুৱাৰী 2025 আৰু লাষ্ট ডেট আপোনালোকৰ 28 ফেব্ৰুৱাৰী। আপোনালোকে আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সটোত ভিজিট কৰিলে আপোনালোকে ইয়াৰ আবেদন কৰাৰ লিংক আৰু কেনেদৰে আবেদন কৰিব গোটেইখিনি কথা জানিব পাৰিব। যিসকলে এনেধৰণৰ চৰকাৰী চাকৰিৰ খবৰসমূহ আপোনালোকে অতি সহজতে পাই থাকিব বিচাৰে, তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টো লাইক এটা কৰি আমাৰ ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত থকা হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপৰ আপোনালোকে জইন হৈ লওক। যিকোনো এটাত জইন হৈ ল'লে হ'ল, আপোনালোকে লেটেষ্ট আপডেটখিনি পাই থাকিব তাতে। আৰু আপোনালোকলৈ আৰু এটা ৰিকুৱেষ্ট আছে, আমাৰ আৰু এটা চেনেল আছে যিটো মোৰ দীপু বৰা নামত আপোনালোকৰ ক্ৰিয়েট কৰা গৈছে। তাত অলপ বেলেগ ধৰণৰ ভিডিঅ' দিয়া গৈছে। আপোনালোকে সেইটো চাই পেলাই আপোনালোকৰ মতামতখিনি আপোনালোকৰ কমেণ্টৰ থ্ৰুৱেদি জনাবলৈ নাপাহৰিব। মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংকটো দি দিছোঁ, নহ'লে আপোনালোকে এণ্ড স্ক্ৰীণতো আপোনালোকে এই ভিডিঅ'টো আপোনালোকে পাই যাব বা আমাৰ চেনেলৰ লিংকটো পাই যাব। আপোনালোকে আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ ল'বলৈ একেবাৰেই নাপাহৰিব। আজি আমাৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। আপোনালোকে আমাক ফ'ল' কৰক, আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু আগুৱাই নিয়াত চেনেলটো সহায় কৰক। আজিলৈ ইমানে, আকৌ লগ পাম অন্য এটা ভিডিঅ'ত। ধন্যবাদ।